নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা আৰু আশা কৰিছোঁ তোমালোকে আগৰ ভিডিঅ'বিলাক চাইছা। এতিয়া আজি আমি ক্লাছ 9ৰ পলিটিকেলৰ 2 নম্বৰ যিটো অধ্যায় চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ, এই অধ্যায়টো আজি আমি আৰম্ভ কৰিম। আৰু অধ্যায়টোত সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতীয় চৰকাৰ কাক বোলে, সংসদীয় চৰকাৰৰ দুখ গুণ, ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুখ গুণ, এই সকলো বিষয়কে সামৰি লোৱা হৈছে। কিন্তু সেইখিনি কথা ক'বলৈ গ'লে আমাৰ ভিডিঅ'টি দীঘল হ'ব, আমি পিছত আলোচনা কৰিম ইয়াৰ নেক্সট ভিডিঅ'টিত। কিন্তু আজিৰ ভিডিঅ'টিত আমি এইখিনি কথাকে থুলমূলভাৱে বুজিবলৈ চেষ্টা কৰিম। চৰকাৰৰ শ্ৰেণী বিভাজন মানে কি, চৰকাৰৰ শ্ৰেণী বিভাগ মানে কি। এতিয়া আহা আমি আজি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আৰম্ভণিৰ পৰা। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে সময়ে সময়ে চৰকাৰৰ শ্ৰেণী বিভাজন প্ৰক্ৰিয়াবিলাক চলি আছে, সময়ে সময়ে শাসন কৰাৰ কৌশলবিলাক সলনি হৈ আছে। যেনে উদাহৰণস্বৰূপে আমি চাব পাৰোঁ, আগৰ দিনত ৰজা আছিল, এতিয়া ৰজা বহু ঠাইতে নাই। ধৰি লওক ভাৰতবৰ্ষতে এটা সময়ত মোগলসকলে শাসন কৰিছিল বা অসমত আহোমসকলে শাসন কৰিছিল, কিন্তু সেইবিলাক লাহে লাহে নোহোৱা হৈ কি আহিল, এক গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ গঠন হ'ল। কিন্তু গণতন্ত্ৰ বুলি কোৱাৰ লগে লগে এটা আছে ডাইৰেক্ট ডেমক্ৰেচি আৰু এটা আছে ইনডাইৰেক্ট ডেমক্ৰেচি, অৰ্থাৎ এটা আছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু আনটো আছে পৰোক্ষ গণতন্ত্ৰ। কিন্তু আমি যিটো গণতন্ত্ৰত আছোঁ সেইটো প্ৰত্যক্ষ নে পৰোক্ষ, এইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া চাবা, আমি যিটো গণতন্ত্ৰত বাস কৰোঁ সেইটো হৈছে, মই তোমালোকক আগতীয়াকৈ কৈ দিছোঁ কথাটো, এইটো হৈছে পৰোক্ষ গণতন্ত্ৰ। কিয়নো প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে ডাইৰেক্ট গৈ কি কৰিব পাৰে, অংশগ্ৰহণ কৰিব পাৰে চৰকাৰৰ এই শাসন প্ৰক্ৰিয়াটো। এইটো আছিল এটা সময়ত, কিন্তু লাহে লাহে ইয়াৰ জনপ্ৰিয়তা কমি গ'ল। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, ধৰি লোৱা হ'ল দিছপুৰত বিধানসভা আছে। বিধানসভাত এতিয়া আমি কি কৰিছোঁ, আমাৰ জৰিয়তে কাৰোবাক বাছনি কৰিছোঁ, আমি ভোট দিছোঁ, কাৰোবাক আমাৰ জনপ্ৰতিনিধি হিচাপে বাছনি কৰিছোঁ, আৰু আমাৰ কথাখিনিকে তেওঁ কি কৰিছে, সংসদত বা বিধানসভাত গৈ ৰাখিবলৈ প্ৰয়াস কৰে বা চেষ্টা কৰে। কিন্তু যদি আমি প্ৰত্যক্ষ বা ডাইৰেক্ট ডেমক্ৰেচিৰ কথা কওঁ, তেতিয়া আমি ভোট দি কাকো বাছনি নকৰোঁ, বৰং আমি নিজেই উপস্থিত থাকি আমি নিজেই মতামতবিলাক আগবঢ়াওঁ। কিন্তু এইটো সম্ভৱ নহয়, কাৰণ এখন দেশত ইমান জনসাধাৰণ আছে, এই গোটেই জনসাধাৰণে যদি প্ৰত্যক্ষ গণতন্ত্ৰত আহি নিজৰ মতামত ৰাখিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে কেনেধৰণে চলিব, এইটো সম্ভৱ নহ'ল। সেইকাৰণে লাহে লাহে ইনডাইৰেক্ট ডেমক্ৰেচিৰ আৱিৰ্ভাৱ ঘটিল। এইটো হৈছে চৰকাৰৰ এনেকুৱা ধৰণৰ শ্ৰেণী বিভাজনবিলাক লাহে লাহে চলি আছিল। এটা সময়ত ৰজা আছিল, তাৰপিছত প্ৰত্যক্ষ গণতন্ত্ৰ, পৰোক্ষ গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ, এককেন্দ্ৰিক বিভিন্ন ধৰণৰ পদ্ধতি এতিয়াও আছে। এই কথাবিলাকে আমি তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া কথা হ'ল, এই যে শ্ৰেণী বিভাজন বা শ্ৰেণী বিভাগ ভাগ কৰা, পাৰ্ট কৰা চিষ্টেমটো আহিল, কোনেনো কৰিলে, কাৰ মনলৈ আহিল যে এনেধৰণে আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ বা শ্ৰেণী বিভাগ কৰিব পাৰোঁ। এতিয়া চাবা, চৰকাৰৰ শ্ৰেণী বিভাজন মানে কি, দেশৰ শ্ৰেণী বিভাজন মানে নহয়। চৰকাৰ পদ্ধতি যেনেধৰণে চলিব, দেশৰ ভিতৰৰ অংগবিলাক তেনেধৰণেই চলিব। এতিয়া যুক্তৰাষ্ট্ৰীয়ৰ পদ্ধতিটো যেনেকুৱা, তাৰ অংগৰাজ্যবিলাকৰ কথাবিলাক তেনেকুৱা ধৰণৰ। এতিয়া আমাৰ ভাৰতবৰ্ষৰ পদ্ধতিটো যেনেধৰণৰ হ'ব, আমাৰ অংগৰাজ্যবিলাকেও সেইটো ধৰণে চলিব লাগিব। কথাখিনি তোমালোকে বুজি পাবা, হয়তো মোক কোৱাত অলপ অসুবিধা হৈছে, তোমালোকক বুজাত অসুবিধা হ'ব পাৰে, কিন্তু যেতিয়া মই বুজাই যাম তোমালোকে নিশ্চিতভাৱে বুজিবলৈ পাৰিবা বুলি মই আশা কৰিছোঁ। এতিয়া চাবা, এৰিষ্টটলে প্ৰথমে শ্ৰেণী বিভাজনৰ সূচনা কৰিছিল। এৰিষ্টটল আছিল এই চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ব্যক্তি। তাৰপিছত প্লেটোহঁত আহিল, প্লেটোহঁতৰ লাহে লাহে এই ধাৰণাবিলাক আৰম্ভ হ'ল। কিন্তু তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে কোনে প্ৰথমে এই চৰকাৰৰ শ্ৰেণী বিভাগ বা শ্ৰেণী বিভাজন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল বা চিন্তা কৰিছিল, সেইটোৰ উত্তৰ হ'ব এৰিষ্টটল। এতিয়া তোমালোকৰ সেইটো কথা হয়তো স্পষ্ট হৈ গ'ল। এতিয়া চাবা, সময়ৰ লগে লগে বা পৰিস্থিতিৰ লগে লগে বিভিন্ন ধৰণে আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ চৰকাৰবিলাকৰ। এতিয়া চাবা, তাত মই ইয়াত লিখি ৰাখিছোঁ, তোমালোকে চাবা, তোমালোকে যদি কেমেৰা ফ'কাছ কৰিছে, ইয়াত মই লিখি ৰাখিছোঁ যে জনকল্যাণৰ হকে। ধৰি লোৱা হওক এজন মানুহ, কেইজনমান মানুহ আৰু বহুত মানুহ, এজন মানুহ, কেইজনমান মানুহ আৰু বহুত মানুহ, এই কথাখিনিতে এই কথা মানে তোমালোকে উত্তৰটো বিচাৰি পাবা। যদি এজন মানুহৰ জনসাধাৰণৰ বাবে কিবা কৰাৰ এটা ইচ্ছা থাকে, যে মই মানুহৰ বিকাশ কৰিব বিচাৰোঁ, মই জনসাধাৰণৰ কল্যাণ সাধন কৰিব বিচাৰোঁ, তেতিয়া কি হয়, এজন ব্যক্তিয়ে যদি তেনেধৰণে শাসন কৰে, তাক কোৱা হয় ৰজা। ৰজা আচলতে ইমান বেয়া নহয়, কাৰণ ৰজাটো পলিটিকেল চায়েন্সৰ ভাষাত মোনাৰ্কি বুলি কয়, কিন্তু তেখেতৰ নিয়ম বা উদ্দেশ্যটো কেনেকুৱা ধৰণৰ,
মই জনকল্যাণৰ হকে কাম কৰিম। সেইটো হৈছে ৰজা, এইটো হৈছে মনাৰ্কি ব্যৱস্থা। কিন্তু ৰজা থাকিলে জনসাধাৰণৰ যিটো ইণ্ডিপেণ্ডেণ্ট যিমান থাকিব লাগে, স্বাধীনতা যিমান থাকিব লাগে, লিবাৰ্টি থাকিব লাগে, সেইটো নাথাকে, সেইটো হয়। কিন্তু তেখেতৰ উদ্দেশ্যটো মহান বা মহৎ, তেওঁৰ উদ্দেশ্যটো কি জনকল্যাণ কাম কৰা। কিন্তু একেজন মানুহ যদি ধৰি লোৱা হওক এজনেই মানুহ, তেওঁ ভাবিছে যে মই নিজৰ কাৰণে, মই শাসন কৰাৰ কাৰণে, মই মানুহবিলাকক দমন কৰাৰ কাৰণে, মই নিজক ধনী কৰাৰ কাৰণে মই কি হ'ম, মানুহবিলাকক দমন কৰিম, মই ৰজা হ'ম, তেতিয়া তেওঁক ৰজা বুলি নক'ব, এজনে ব্যক্তি। ইয়াত এজন ব্যক্তি জনকল্যাণৰ ভাল কথা চিন্তা কৰিছে, তেওঁক আমি ৰজা বুলি ক'ম, এজনে শাসক। আৰু এজন ব্যক্তি যিজনে অকল শাসকৰ স্বাৰ্থ আছে নিজৰ, মানুহক দমন কৰাৰ উদ্দেশ্য তেওঁৰ, তেতিয়াহ'লে আমি তেওঁক কি বুলি ক'ম, টেৰেনী বা টাইৰেনী, অৰ্থাৎ স্বৈৰতন্ত্ৰ বুলি আমি ক'ম। সেইটো হ'ল স্বৈৰতন্ত্ৰ। এজন ব্যক্তিৰ উদ্দেশ্যৰ কথা আহি পৰে, জনকল্যাণৰ উদ্দেশ্য থাকিলে ৰজা, আৰু সেইজন একেই ব্যক্তি যদি উদ্দেশ্যটো হয় মানুহক শোষণ কৰা, নিজৰ স্বাৰ্থ সিদ্ধি কৰা, তেতিয়াহ'লে তেখেতক আমি ক'ম টাইৰেনী বা স্বৈৰতন্ত্ৰ। এতিয়া চাবা, এইটো এজন মানুহৰ কথা ক'লো। এতিয়া ধৰি লওক মই দুজন মানুহৰ কথা কওঁ, 3জন 4জন 5জন 10জন মানুহৰ কথা কৈছোঁ। এই 10জন মানুহে ভাবিলে যে আমি জনকল্যাণৰ হকে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰোঁ, আৰু সেই ৰাষ্ট্ৰখনৰ জৰিয়তে আমি কি কৰিম, মানুহৰ কল্যাণ সাধন কৰিম। এনেধৰণে কেই 10জন মানুহে ধৰি লওক ভাবিলোঁ। এইটো জনকল্যাণৰ কথা কৈছোঁ। মই প্ৰথমে এজনৰ কথা ক'লোঁ, এইবাৰ 10জনৰ কথা ক'লোঁ। তেওঁলোকক কি বুলি ক'ব, তেওঁলোকক ক'ব এৰিষ্টক্ৰেচি, এৰিষ্টক্ৰেচি বা আধ্যবন্ত। কেইজনমান মানুহে আলোচনা কৰিলে আমি এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰোঁ, আৰু ৰাষ্ট্ৰখনৰ নিৰ্মাণৰ জৰিয়তে সেই মানুহখিনিক আমি তামাম বিকাশ কৰিম, তেওঁলোকক ধনী বনাম, তেওঁলোকক এটা সুখী জীৱন দিবলৈ আমি চেষ্টা কৰিম, তেতিয়া তেওঁলোকক ক'ব আধ্যবন্ত। এইবিলাক শ্ৰেণী বিভাজন দেই, তোমালোকৰ আহি আছে কথাবিলাক, এইবিলাক সময়ৰ লগে লগে পৰিৱৰ্তন হ'ল, ইমান ইম্পৰ্টেণ্ট নহয়, কথাখিনি জানি লোৱা। তাৰপিছত চাবা 10জন নহয়, এইবাৰ বহুতে ভাবিলে 200, 300, 400, 500, 1000, 2000, 3000 মানুহে ভাবিলে আমি এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰোঁ, আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰি মানুহক আমি বিকাশৰ কথা কওঁ, তেতিয়া সেইটো কোৱা হ'ব ৰাজ্য ব্যৱস্থা। এজন মানুহে যদি মানুহৰ কল্যাণৰ কথা ভাবি তেওঁ মানে শাসন কৰে, সেইজনক ৰজা কয়। 10জন 12জন 15জন মানুহে যদি ভাবি পেলাই শাসনলৈ আহে বা তেনেধৰণে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰি মানুহক শাসন কৰিব বিচাৰে, জনকল্যাণ কৰিব বিচাৰে, তেতিয়া তেওঁলোকক সেইখন চৰকাৰ বা সেইটো তন্ত্ৰক কি বুলি কোৱা হ'ব, আধ্যবন্ত। আৰু এটা আছে, বহুজন ব্যক্তি লগ লাগি যেতিয়া মানুহৰ কাৰণে জনকল্যাণ কৰিবলৈ এখন দেশ নিৰ্মাণ কৰে বা চৰকাৰ ব্যৱস্থা আৰম্ভ কৰে, সেইটো কোৱা হয় ৰাজ্য ব্যৱস্থা। ঠিক তেনেকৈ ইয়াতো শাসকৰ স্বাৰ্থ যদি থাকে, ধৰি লওক এই 10জন ব্যক্তিয়ে জনকল্যাণৰ চিন্তা নকৰি এই প্ৰথম ব্যক্তিজনৰ দৰে যদি নিজৰ স্বাৰ্থৰ কথা ভাবে তেওঁলোকে 10জনে, যে আমি এই 10জনে তেওঁলোকক বাকীবিলাকক শোষণ কৰিম, তেওঁলোকৰ পৰা লুটিম, লুটি আমি খাই থাকিম, এনেধৰণে যদি ভাবে তেওঁলোকক কোৱা হ'ব আধ্যবন্ত তন্ত্ৰ। অলিগাৰেচি বুলি কোৱা হয়, অলিগাৰেচি বুলি মানে কোৱা হয় ইংৰাজীত, আধ্যবন্ত তন্ত্ৰ। এতিয়া এইখিনি কথা ইমান বাৰু ইম্পৰ্টেণ্ট নাই, ডেমক্ৰেচি কি আমি লাহে লাহে কথাবিলাক লাহেকৈ আলোচনাৰ মাজলৈ যাম। এতিয়া চাব, এইখিনি কথা মই মুচি পেলাম, এইখিনি কথা মুচি পেলাম এই কাৰণে, এতিয়া মেইন কথাখিনি আহিব ইয়াত আহিব। ষ্টিফেন লিক নামৰ এজন ৰাজনৈতিক বিশেষজ্ঞ বা এজন ৰাজনীতিবিদ আৰু ডাঙৰ চিন্তাবিদ, তেখেতে যিটো আধুনিক গণতন্ত্ৰক ইনডাইৰেক্ট ডেমক্ৰেচি, মই আগতে ক'লোঁ, এটা হৈছে ডাইৰেক্ট ডেমক্ৰেচি। ডাইৰেক্ট ডেমক্ৰেচি মানে হৈছে প্ৰত্যক্ষভাৱে তুমি যোগদান কৰা, পাৰ্লিয়ামেণ্টত তুমি ভোট দিয়ে কাকো নপঠোৱা, তুমি ডাইৰেক্ট নিজেই গৈ পেলাই পাৰ্লিয়ামেণ্টত দিয়া, সেইটো ব্যৱস্থা আছে নেকি? সেইটোতো নাই। আমি কি কৰোঁ, ভোট দি বেলেগক পঠাওঁ, ইনডাইৰেক্ট, হয়নে? মই যেতিয়া আধুনিক গণতন্ত্ৰ বুলি ক'ম, তোমালোকৰ মনত আহিব লাগিব পৰোক্ষ গণতন্ত্ৰৰ কথা আহিব লাগিব। কি আহিব লাগিব? পৰোক্ষ গণতন্ত্ৰৰ কথা। আধুনিক গণতন্ত্ৰ মানে পৰোক্ষ গণতন্ত্ৰ। এতিয়া চাবা, ষ্টিফেন লিক নামৰ ব্যক্তিজনে আধুনিক গণতন্ত্ৰত দুটা বস্তু তাৰ পৰা উলিয়াইছে। আধুনিক গণতন্ত্ৰৰ পৰা কি উলিয়াইছে? সীমিত ৰাজতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ। এই আধুনিক গণতন্ত্ৰত বোলে, পৰোক্ষ গণতন্ত্ৰত বোলে কিছু পৰিমাণে মানে ৰাজতন্ত্ৰ, ৰজাৰ শাসনৰ দৰে চিষ্টেম অলপ থাকে বুলি ষ্টিফেন লিকে কৈছে। অকল ৰাজতন্ত্ৰ বুলি কোৱা নাই, তাতে প্ৰজাতন্ত্ৰ বুলি কৈছে, অৰ্থাৎ জনসাধাৰণৰ প্ৰত্যক্ষ ভূমিকা থাকে বুলি কৈছে, কিন্তু কিছু পৰিমাণে সীমিতভাৱে ৰাজতন্ত্ৰৰ প্ৰভাৱ থাকে বুলি ষ্টিফেন লিকে কৈছে।
তেওঁ সেইখিনিতে সীমাবদ্ধ হৈ নাথাকি এই সীমিত ৰাষ্ট্ৰতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰৰ পৰা আৰু দুটা বস্তু উলিয়াইছে। সেটা হৈছে এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয়। এতিয়া চাবা, সীমিত ৰাষ্ট্ৰতন্ত্ৰতে এককেন্দ্ৰীয় ব্যৱস্থাটো থাকে। এককেন্দ্ৰীয় এজন ব্যক্তি। এতিয়া চাবা, কাৰো কথা কওঁ, ৰাছিয়াৰ কথা কওঁ, চীনৰ কথা কওঁ। চীনত এটা দল আছে, মানুহে ভোট দিয়ে এটা দলক। মানুহে ভোট দিয়ে মানে কি? প্ৰজাতন্ত্ৰ বা গণতন্ত্ৰ। কিন্তু ৰাষ্ট্ৰতন্ত্ৰৰ প্ৰভাৱ কি? এটাই দল বা নৰ্থ কোৰিয়াৰ কথা কৈছে, মানুহে তাত ভোট দিয়ে। কাক দিয়ে? কিম জং উনকে দিয়ে। সেই কিম জঙকে দিয়ে, হয়নে নহয়? এজনে ব্যক্তি বা এটাই দল, এজন ব্যক্তি এটা দল, অথচ মানুহেও ভোট দিয়ে। তাৰমানে কি? তাত এককেন্দ্ৰিক অলপমান আছে নহয়, তাত অলপমান সীমিত ৰাষ্ট্ৰতন্ত্ৰ থাকিল নহয়। এজন ব্যক্তি এটা দল, তাৰমানে কি? কিছু পৰিমাণে ৰাষ্ট্ৰতন্ত্ৰ, কিন্তু মানুহে ভোট দিছে, সেইকাৰণে কিছু পৰিমাণে প্ৰজাতন্ত্ৰ বা গণতন্ত্ৰ আছে। এই পৰোক্ষ গণতন্ত্ৰক ষ্টিফেন লিকে তেনেধৰণে বিশ্লেষণ কৰিব বিচাৰে। আৰু এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয়ৰ পৰা তেওঁ দুটা বস্তু উলিয়াইছে। এটা হৈছে সংসদীয় আৰু এটা হৈছে ৰাষ্ট্ৰপতীয়। এতিয়া চাওক, এই দুটা পদ্ধতি উলিয়াইছে এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰা ষ্টিফেন লিকে, যে এটা হৈছে সংসদীয় আৰু এটা ৰাষ্ট্ৰপতীয়। উদাহৰণস্বৰূপে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মই এবাৰ কৈছোঁ ৰাষ্ট্ৰপতি, এবাৰ কৈছোঁ প্ৰধানমন্ত্ৰী। তাত ৰাষ্ট্ৰপতিজনেই সৰ্বোচ্চ, যিটো ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে, অথচ গণতন্ত্ৰ। বুজি পাইছা? মানুহে ভোট দিয়ে, কিন্তু তাত ৰাষ্ট্ৰপতিজন শ্ৰেষ্ঠ, সৰ্বোচ্চ ব্যক্তি। কিন্তু ভাৰতবৰ্ষত আমিও ভোট দিছোঁ, কিন্তু আমাৰ ইয়াত আকৌ প্ৰধানমন্ত্ৰীজন শ্ৰেষ্ঠ। কিয়? আমাৰ পদ্ধতিটো হৈছে সংসদীয় আৰু ৰাছিয়াৰ পদ্ধতিটো হৈছে ৰাষ্ট্ৰপতীয়। কথাখিনি আকৌ ধৰি ল'বা। পৰোক্ষ গণতন্ত্ৰক তেওঁ দুটা বস্তু বুলি কৈছে। পৰোক্ষ গণতন্ত্ৰ মানে যিটো বৰ্তমান আধুনিক গণতন্ত্ৰ আছে, সেইটোক তেওঁ কৈছে যে সীমিত ৰাষ্ট্ৰতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ থকা বুলি কৈছে। সীমিত অলপমান ৰাষ্ট্ৰতন্ত্ৰ। কেনেধৰণে? সীমিত ৰাষ্ট্ৰতন্ত্ৰ এই কাৰণে কৈছে, মানুহে ভোট দিয়া এখন ৰাষ্ট্ৰটো এটা দল কেনেকৈ থাকিব পাৰে? মানুহে ভোট দিয়া ৰাষ্ট্ৰ এখনত এজন ব্যক্তিয়ে কেনেকৈ ৰাষ্ট্ৰপতিৰ পিছত ৰাষ্ট্ৰপতি হৈ থাকিব পাৰে? সেইকাৰণে কৈছে যে তেওঁ সীমিত তাত ৰাষ্ট্ৰতন্ত্ৰ আছে, কিন্তু মানুহে ভোট দিয়াৰ কাৰণে তাক প্ৰজাতন্ত্ৰ বুলিও কৈছে। তাৰপিছত চাব, যুক্তৰাষ্ট্ৰীয় বুলিও কৈছে। আমাৰ যুক্তৰাষ্ট্ৰীয় চিষ্টেমটো বা আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয়, কিন্তু কিছু পৰিমাণে পাৰ্থক্য আছে, কিন্তু লাহে লাহে আলোচনা কৰিম আমি। তাৰপিছত সংসদীয় আৰু ৰাষ্ট্ৰপতীয়। এতিয়া আমি এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয়, এই গোটেইখিনি কথাকে আমি পিছৰ কথাবিলাকত আলোচনা কৰিম আৰু এইবিলাকৰ দোষ গুণবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ সামৰিছোঁ।